হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ সান্দহগুড়ি ঘৰতে ভাজি মিক্সিত কেনেকৈ খুন্দিব পাৰি। সান্দহগুড়ি খাই চাগে সকলোৱে ভালেই পায়। এয়া লৈছোঁ উখোৱা চাউল। উখোৱা চাউলখিনি প্ৰথমতে ভালকৈ ধুই ইয়াৰ পানীখিনি শুকুৱাই ল'ব লাগিব। তাৰপিছত এখন শুকান কেৰাহীত এনেকৈ লৰাই লৰাই ভাজি থাকিব লাগিব যেতিয়ালৈকে চাউলখিনি মচমচীয়া হৈ নাযায়। একেবাৰে মুড়ি ভজাৰ নিচিনা মচমচীয়া হ'ব লাগিব। চাউলখিনি অলপ অলপকৈ দিহে আচলতে ভাজিব। এনেকৈ একবাৰ ভাজিলে তাৰপিছত খুন্দি ল'লোঁ, তাৰপিছত আকৌ ভাজিলোঁ, আকৌ খুন্দিলোঁ, এনেকৈ ষ্টেপ বাই ষ্টেপ খুন্দি থাকিব লাগিব। কলা পৰি যাব পাৰে। এয়া চাওক ফটফটকৈ চাউণ্ড হৈ আছে। এইবিলাক চাউল ইয়াত ফুটি আছে। চাউলখিনি ভালকৈ ফুটালৈকে আচলতে ভাজিব লাগে। এয়া চাউলখিনি ফুটিছে মানে ভজা হৈ গৈছে। ইয়াক এখন থালত উলিয়াই লৈছোঁ। তাৰপিছত অকণমান ঠাণ্ডা কৰি মিক্সিত খুন্দি ল'ম। প্ৰথমতে 1 নম্বৰত দি তাৰপিছত এনেকৈ খুন্দিছোঁ। এয়া চাওক, মই আগতে কেইবাবাৰো খুন্দিলোঁ। অলপ অলপকৈ ভাজি থাকিলে হ'ল, অলপ অলপকৈ খুন্দিব লাগিব। একেবাৰতে গোটেইখিনি ভাজি নল'ব, নহ'লে ঠাণ্ডা হৈ যাব। ঠাণ্ডা হ'লে গুড়িটো নহয়। আৰু এয়া চাওক, গাখীৰ চাহৰ সৈতে গুড়া সান্দহৰ জুতি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।